everyone, good morning. ৰাতিপুৱা উঠিয়ে মুখ হাত ধুই মই ওলালোঁ মৰ্ণিং ৱাকলৈ। এয়া টুকু মোৰ লগত সিও বাহিৰলৈ ওলাই আহিল। বাহিৰত ওলাব পালে তাৰ যে কিমান ফূৰ্তি লাগে। এয়া চাওকচোন কি কৰিছে, ৱালত উঠি দিছে। বাৰু তাক বাই বাই কৈ মই আহি পালোঁ এইখিনি জেগালৈ। এইখিনি জেগাক বাদ দি পিছত ভাবিলোঁ মই বেলেগ এটা জেগালৈ যাওঁ। তো সেইকাৰণে মই গ'লোঁ লখৰা ছাইডত থকা চাইকেল ট্ৰেকিঙৰ ছাইডে। খোজকাঢ়োতে দেখিলোঁ এইটো কি মোবাইল আৰু পেণ্টৰ একে পেটাৰ্ণ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো এতিয়া মই আহিছোঁ এপাক খোজকাঢ়িবলৈ, মানে মৰ্ণিং ৱাক খোজকাঢ়িবৰ কাৰণে। তো দেখাই আছোঁ মই কোনটো প্লেচত আহিছোঁ। ৰাস্তাত দেখিলোঁ এইকেইটা ফুলৰ নাম কি বাৰু মোক জনাবচোন। তো ইয়াত মই এইটোৱে কৈ আছিলোঁ যে মৰ্ণিং আহিতো গ'লোঁ, আহাৰ টাইমত মই পিছফালে সূৰ্যটো থাকে কাৰণে মোবাইলটো ল'লে আন্ধাৰ হৈ যায়, যাৰ কাৰণে মই এইবাৰ ঘূৰি আহোঁতে মই কেমেৰা কৰিছোঁ, মানে ভিডিঅ' কৰিছোঁ। তো নিফ কলেজৰ সন্মুখতে চাইকেল ট্ৰেকিং এটা আছে, য'ত মই আহিছোঁ খোজকাঢ়িবলৈ। Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world, broken but strong. মই এঘণ্টামান খোজ কঢ়া হ'ল আৰু ভালে লাগিছে এতিয়ালৈকে, একদম ফ্ৰেছ। বাৰু এতিয়া ঘৰ মোৱা হৈছোঁগৈ। ঘৰলৈ যাই দেখা পাওঁ তোকে ৰখি আছে বোলে। এয়া দেখিছেনে, যেতিয়াই মায়ে পাঠ কৰিবলৈ লয় সি এনেকৈ বাহিৰত ৰখি থাকে মাৰ পিছত। এয়া আহি পাই পাপাৰ কাৰণে চাহ বনাব লৈছোঁ। এয়া লাল চাহ উইথ আদ্ৰক আৰু এয়া মোৰ কাৰণে হালধি ৱালি চাই। তো এনেকৈ ময়ো হালধি পানী খাই ল'লোঁ। তো মৰ্ণিং ৱাকৰ পৰা আহি মেলি মই হালধি পানী খাই মেলি গা পা ধুই এতিয়া মই পূৰা ফ্ৰেছ। আৰু এতিয়া মই মোৰ তাত এডাল ধূপ জ্বলাই দিনটোৰ আৰম্ভণি কৰিম। চেলো। এনেদৰে দৌৰাদৌৰিকৈ ধূপ এডাল জ্বলাই মেলি মই টিফিনত নিবৰ কাৰণে এটা তৰমুজ এনেকৈ কাটি ল'লোঁ। ৰাতিপুৱাৰ ভাগত যে ইমান দৌৰাদৌৰি হয়, তাৰপাছত এটা ড্ৰিংক বনাই লৈ গৈছিলোঁ, যিটো মই শ্বৰ্টছত দিমগৈ, চাই ল'ব। এই ড্ৰিংকছটো বেলেগৰ পৰা ইনস্পায়াৰ্ড হয় দেই। তো বাকী যিয়ে নহওক অফিচ আহি মেলি দুপৰীয়া কিবা খাবৰ কাৰণে এনেদৰে কলিগছৰ লগত মই ওলাই গৈছিলোঁ। আৰু আমাৰ অফিচৰ কাষতে আছেগৈ এখন দোকান, তাত গৈছিলোঁগৈ আৰু গোটেইকেইটাই মিলি আমি চিকেন ফ্ৰাইড ৰাইচ খালোঁগৈ। খাবলৈ বাৰু ভালেই লাগিছিল। বাকী অফিচ খতম কৰি মিলি দুটামান বস্তু বজাৰ কৰিব লগা আছিল, যাৰ কাৰণে মই এনেদৰে বজাৰ কৰিবলৈ এখন মাৰ্টলৈ গৈছিলোঁ, যাৰ নাম আছিল ডেইলি বজাৰ। তাত সোমাই এনেদৰে পটকেইটা দেখা পাইছিলোঁ, যাৰ প্ৰাইচ আছিল 110। আৰু এইখন হৈছে মাৰ্টখন। তাত যাই মই প্ৰথমে চকলেট চাবলৈ ল'লোঁ। ইমান ভেৰাইটিছৰ চকলেট আছে নহয়, মই কিছুমান চকলেট দেখাও নাছিলোঁ। তো তাত যাই এনেদৰে চকলেট চোৱাত লাগি গ'লোঁ। তাৰ ভিতৰত দুটামান কিনিলোঁ বাৰু। তো এনেকুৱা ভেৰাইটি চকলেটবিলাক দেখিছোঁ ন, মই দেখি খাওঁ লাগি গৈছিল গোটেইবিলাক। বাৰু ইমান ভেৰাইটিজ আছে তাত। আৰু এইটো মেজিক পপ কোনে খাই পাইছে বাৰু মোক জনাবচোন। আৰু এনেদৰে বিভিন্ন ধৰণৰ চকলেটছবিলাক আছিল। আৰু তাৰপিছত বাকী বস্তুবিলাক চাবলৈ আমি গ'লোঁ। ইমান ভেৰাইটিছৰ বস্তু আছে, এইবোৰ ৰিবন, আৰু দামবিলাকো বহুত কম। এইটো এটা 20 টকা দাম। আৰু লগতে তাত এইডাল চাওকচোন, এইডাল য'ত আমি এডাল 10 টকাকৈ কিনো, তাত গোটেই পেকেটটো 20 টকা। এনেদৰে ঘৰ সজোৱা বস্তু। লগতে ইয়াতে চাওকচোন, এইটো ফ্ৰুটছ গুলাল বোলে কিবা বহুত ভেৰাইটিছৰ বস্তু আছে। এইবিলাক বেগছবিলাক। আৰু লগতে এইবিলাক চাওকচোন, চিটছৰ পেকেট বাহিৰত 70 টকা 80 টকা, ইয়াতে 40 টকাতে পায়গৈ। আৰু ঘৰ সজোৱা বস্তুৰ পৰা নিজৰ প্ৰয়োজনীয় বস্তুলৈকে তাত সকলো ধৰণৰ বস্তু এভেইলেবল আছে। যাক যেনেকুৱা ধৰণৰ বস্তু লাগে সকলোবোৰ বস্তু আছে। এইবোৰ কেকৰ আইটেম চাওকচোন, হোৱাইট চকলেট, ডাৰ্ক চকলেট, আৰু কেকৰ ওপৰত টপিং কৰিব পৰাকৈ ফ্ৰুটছবিলাক। আৰু লগতে যি মুঠতে গোটেইবিলাক ভেৰাইটিজ তাত এভেইলেবল আছে। আৰু লগতে ডগীৰ বস্তুবিলাক, এইবোৰ যাৰ পেটছ আছে। আৰু লগতে এইটো চাওক, চাউলৰ গুড়ি চেৱাই, লগতে ৰাইচ নুডলছ, দামটো আছিল 255। আৰু এইটো হৈছে চুচিৰ ওপৰত দিয়া পেপাৰখন। আৰু লগতে এইবিলাক দেখিছেনে, চব নুডলছ, ৰেমেন, এইবিলাক বস্তু বহুত এভেইলেবল আছিল ইয়াত।
আপোনালোকে ইয়াতে এবাৰ যাই চাব পাৰে দেই এইটো দেখিছেনে লেজানিয়া স্পেগেটি লগতে এইটো ডোনাট বিভিন্ন ধৰণৰ ভেৰাইটিছৰ কেক আছিল লগতে এইটো পেকেজ হৈছে অনুপমৰ পেকেজ অইলৰ ইয়াতে বিভিন্ন অইল আছিল এইটো অলিভ অইল 140 আছিল প্ৰাইচটো আৰু এইটো আছিল হিমালয়ান ৱাটাৰ এইটো কি কিউট বটলটো কিবা জুচ আছিল চাগে এনেদৰে মই বজাৰ কৰি ললো মোৰ লাগতিয়াল বস্তুবিলাক আৰু লগতে এইটো মেজিক পপটো কিনিছো দেই আৰু চকলেটো কিনিছো এতিয়া মই ৰিভিউ দিম তাৰে তো তাৰপৰা এইবিলাক বজাৰ কৰিলোঁ কৰি পিনি এইটো কিনিছিলোঁ মেজিক পপ আৰু এতিয়া মেজিক পপটো ট্ৰাই কৰি চাওঁ মুখৰ ভিতৰত বম বম খাচ্ছে গুড গুড এণ্ড আৰু এটা বস্তু ট্ৰাই কৰিম যিমান খাই পোৱা নাই আগতে তো এইটো টেষ্ট करते हैं ठीक ठाक और चेरी होगा not so good more taste मन ভাল লাগা নাই ओके পাৰো লাষ্টত এক গ্লাস কুহিয়াৰৰ জুস খাই মই ঘৰ মোৱা হলোগে আজিলৈ সামৰিছো বাই বাই